हेलो गाइस गुड मर्निङ जी म अन्य এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো গাইস আজি আছে বিশ্বকৰ্মা পূজা। তো আমাৰতো গাড়ী বাইক বুলিবলৈ নাই, দুখীয়া মানুহ কি ক'ব আৰু। তো মোৰ ভাগৰ বসন্তীখনটো আছে, আপোনালোকে দেখিছেই, আৰু এখন আমাৰ পাপা ভাগৰ বসন্তীখন আছে। তাকে ধোৱা মেলা দেখাম আপোনালোকক। তো ভিডিঅ' চাই থকা সকলোকে এতিয়া বাইকখন মানে বাইক বসন্তীকেইখন ধুই লওঁ। তো গাইছ ৰুমটো তলা বোলে হুকটো মাৰি লৈছোঁ। এতিয়া মই ধুম মোৰ বাইক, এইখন এখন পাপা ভাগৰ বসন্তীখন স্প্লেণ্ডাৰ, সেইখন এখন মোৰ বসন্তীখন। এতিয়া পাইপ চাই পানী লওঁ, ধুব লাগিব ভালকৈ এইখন। টেম্পু আনি ল'লোঁ। বা মটৰ চুইচটো দি দিয়ক। পানী গৈ চকাটো গাইছ কটল গেট লগাই দিয়া আছে, পুৰা টেকন'লজিয়া। এই কি মজাকৈ পানীলৈ গৈছে। সেইখন উলিয়াই ল'ব লাগিছিলে, এখন কাপোৰ বাইক এতিয়া চেম্পু ঘঁহিব লাগে, লৈ লওঁ ইয়াত থওঁ আৰু আপোনালোকে ইয়াৰ পৰা চাই থাকক। গাইছ চেম্পু মাৰি হৈ গ'ল, এতিয়া পানীও আহি গ'ল, এতিয়া পানী মাৰিব লাগে। গাইছ পানী মাৰিও হৈ গ'ল, এতিয়া পিছল হৈছে নেকি চেম্পু দি ধোৱা যে। কালাৰটো ডিছকালাৰ হৈছে নি বাৰু? এইটো নাই হোৱা। তো অকণ পিছল হৈ আছে, আকৌ কাপোৰ এখন দি মোহাৰিব লাগিব। এতিয়া বাইক চাইক ধুই হৈ গ'ল, তো এই বাইকখন আছে ইয়াত থলোঁ, গাত ভালকৈ থৈ দিছোঁ। কেনেকুৱা লাগিছে চিকচিকীয়া কৰি দিলোঁ। এতিয়া চাইকেলখন আছে, তো গাইছ এবাৰ মোৰ চাইকেলখনৰ অৱস্থা দেখাই আছোঁ আৰু বস্তু এটা দেখাই আছোঁ আপোনালোকক। এয়া মোৰ চাইকেলৰ অৱস্থা, বহুত দিন ধৰি বহু মাহ ধৰি ধোৱা নাছিলোঁ। আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ। তো এতিয়া বস্তু হৈছে মানে আমাৰ পাপাই মোৰ চাইকেলখন লগাই দিছিলে। তো বস্তুটো এইটো কাঠৰ পেডেল, মানে প্ৰত্যেকবাৰে ভাঙি যায়, এনে কাঠৰ পেডেল লগাই দিছে। তো এইটো কি বুলি কয়? টেকন'লজিয়া। কি বুলি কয়? টেকন'লজিয়া। তো এইখনো ধুই লওঁ। এইফালে পানী আহি গ'ল, পৰা ধুই আছোঁ। এনেকৈ গাড়ী এখন ধুব পৰা হেঁতেনো, এনেকৈ এদিন গাড়ী এখনো ধুম, বাইক এখনো ধুম। অফ কৰি দিয়ক পানী। পাপা বা তো এখনতো চাবোন পানী বোলে চেম্পু, বসন্তীখনত চেম্পু লগাই লওঁ। তো আপোনালোকে এইখনতে থৈ দিছিলোঁ মোবাইলটো, তেনেকৈ ভিডিঅ' কৰি আছোঁ, চাই থাকক।
হা চেম্পু দিয়ে দিছোঁ টেকন'লজি কথা হ'ব কাঠৰ লগাই দিছোঁ নেকি কাঠৰ নলগালে দিন নাযাব মানে মানুহকেইটা খাই সেইটো কাৰণে এই অলপ অলপ হেৰি কৰি দিম দেই যদি বলগুটি পানী সোমাই গাইছ মোৰ ভাগৰখন হৈ গ'ল এতিয়া আমাৰ দাই ভাগৰ চাইকেলখন মোক বিচাৰি বোলে ধুই দিয়াচোন তই এইখন চাইকেল এইখনো ধুই লওঁ গাইছ ইয়াত ধুওঁতে ধুওঁতে ইয়াত পানী হৈ গ'ল গোটেই তেতিয়া বেয়া হ'ব নহয় কেছটো সেইটো কাৰণে ইয়ালৈ লৈ আহিছোঁ পদূলিলৈ ইয়াতে ধুম মানে ধুই হ'লেই আৰু ইয়াত পানী মাৰিব লাগে জাষ্ট গাইছ এইখন চাইকেলত মানে এখন খুৰাহঁতৰ চাইকেল তাকে এখনত এতিয়া মানে স্মৃতি এটা আছে এইখন জেগাখন নিচিনা হয় মানে কিবা চকা বেকাৰ আছে সেইকাৰণ মই কৰা দেই সৰস্বতী পূজাত মানে ঘূৰিবলৈ গৈছিলোঁ চাইকেল লৈ আগতে সৰুতে তেতিয়া পৰিছিলোঁ সেইখন বেকাৰ কৰি আনিছোঁ নতুন চাইকেল থাকোঁতে এখন নতুন হৈ থাকোঁতে অকণমান গালি দিছিলে বাৰু গাইছ এতিয়া ধুই মেলি হৈ গ'ল তো চাইকেলকেইখন ইয়াতে থওঁ ইয়াতে থাকক পিছত এতিয়া মায়ে চাহ খাব মাতিছিলে চাহ খাই লওঁ আমাৰ ল'ৰাই বাইকখন ধুই থৈ আহিছে তাৰপিছতে এয়া তাৰ গাখীৰ চাওঁ গাখীৰখন দেখুৱাই দিয়া এয়া গাখীৰ এয়া গাখীৰ খাইছে ল'ৰাই ব্ৰেড হেঁতি এয়া ব্ৰেড এয়া আমি দেউতাকে মই খাওঁতে কমি গ'লগৈ একে লাষ্টৰ কণ মনে মনে খাই থৈ গৈছে এয়া আমি দুজনে খালোঁ এতিয়া ল'ৰাই খাইছে সেয়া আজি সি অকলে থাকিব আমি দুটা নাথাকোঁ পাপাই মই নাথাকোঁ আজি আৰু ল'ৰাটো মনত অকণমান বেয়া লাগিব আৰু মাক নাথাকে যে থাকোঁতে লগ নাই তাৰ মায়ে ব্লগ বনালে যে আপোনালোকে চালেই নহয় তো অ' মা কথা এটা আছিলে মোৰ বহুত দুখ মোৰ বহুত দুখ এতিয়া চোৱাচোন মই যে চাইকেল দিছোঁ বাইক দিছোঁ নিজৰ বাইক এখনতো নাই লোকে দিছে বাইক গাড়ী মই দিছোঁ চাইকেল আৰু বাইক আকৌ স্প্লেণ্ডাৰ পুৰণা মডেল সেইকাৰণে ভালকৈ পঢ়া শুনা কৰিলেতো কি পইচাটো নাহে ন ভালকৈ পঢ়া শুনা কৰি এই পঢ়া শুনাবিলাকে ল'ৰা ছোৱালীবিলাকৰ মানে পঢ়া শুনা ল'ৰা ছোৱালীবিলাকৰ জীৱনটো ধ্বংস কৰি দিছে আমি যিমানকণ পাৰিছোঁ কৰি দিছোঁ বাকীখিনি ল'ৰা কাম হয় নেকি তাৰপিছত নিজৰ সপোন থাকিলে নিজে বাস্তৱত ৰূপায়িত কৰিব লাগে আচ্ছা পঢ়া শুনা কৰি তাৰপিছত বাইক এখন লোৱা চিন্তাটোৱে অকল নহয় আচলতে কিন্তু ল'বলৈ মন থাকিলে সেইখিনি অৰ্হতা সম্পূৰ্ণ কৰিব লাগিব নহয় জানো হ'ব জ্ঞান দিব নালাগে তাৰপিছত হেৰি ইবাৰ বিশ্বকৰ্মা পূজালৈ বাইক এখন দিবলৈ কাম চাওক ৰিয়েকশ্যন চাওক না গাইছে মুখখন এনেকুৱা কৰি দিছে পাম নাই বাইক ল'লে নহ'ব গাড়ী এখন ল'ব লাগিব গাড়ী হ'ব গাড়ীখন বুলি আটাইকেইটা যাতে উঠি যাব পাৰোঁ এতিয়া এটা আছিলে এটা থাকিব বাইকত এটাহে থাকিব ইবাৰলৈ যাতে হে বিশ্বকৰ্মা বাবা কম নে ভগৱান কম বাবা হে বিশ্বকৰ্মা বাবা হে বিশ্বকৰ্মা ভগৱান ইবাৰলৈ যাতে বাইকখনো ধুব পাৰোঁ গাড়ীখনো ধুব পাৰোঁ শক্তি দিয়া শক্তি ওপৰতে ওলমি থকা বস্তু নহয় পইচাই কিনিব পৰা বস্তু নহয় শক্তিটো নিজে এটা শক্তিটো আনিবই লাগিব পইচা মেইন পইচা খাই লওঁ গাছ
কোনোবাই ভাবিছেও মোৰ কথা তো গাইছ এতিয়া মায়েতো মানে মায়ে মুখখন খুলিলে খুলি দিয়ে মানে জ্ঞানটো দিয়ে পিছত সেইটো কাৰণে মানে বন্ধ কৰিব ক'লোঁ তাৰপিছত কি ক'ম বুলি ভাবিছিলোঁ পাহৰি থাকিলোঁ এতিয়া ধুই মেলি হ'ল এতিয়া নিজৰ গাটো ধুব লাগে তাকে আৰু মোৰ দুখটোতো গম পাইছে দুখে আৱৰি পৰিছে তাকে গান এটা লগাবলৈ মন আছে গান এটা তাকে গাইছ এতিয়া এইটো বস্তুটো দেখিছেই আপোনালোকে তো বাকী পিছপিনে এইবিলাক খেষ্টেং মেষ্টেং আছিলে এইবিলাক মানে একোৱে লাগিব এখন মোৰ পঢ়া টেবুলখন আপোনালোকে দেখি ব্লগটো ইয়াৰ পৰাই বনাওঁ তাৰপিছত এখন মোৰ বিচনাখন এখন বিচনা মানে বহুত দিনৰ বহুত মানে মই জন্ম নোহোৱা আগৰ পৰাই আছে এখন বিচনা তাকে ইয়াত মানে যদি মই বহি দিওঁ নহয় এতিয়া মানে শুওঁ তেতিয়াহ'লে মানে এফালে যদি ঘূৰোঁ কেৰেক এফালে যদি ঘূৰোঁ কেৰেক মানে ৰাতিটো যে মই যে সাৰ পাই যাওঁগৈ মানে এনেকুৱাই বিচনা এখন মানে টোপনি গৈ থাকিলেও এফালে যদি এনেকৈ ঘূৰি দিওঁ কেৰেক কৰিলে সাৰ পাই যাওঁ এনেকুৱা বিচনা তো এতিয়া কি ক'ব বহুত দুখে আৱৰি পৰিছে মই কোৱা নাই জানো তাকে আৰু সেয়াই আৰু তাকে এতিয়া গানটো বজাওঁ এতিয়া গানটো বজোৱাটো দেখাব নোৱাৰিম হৰিনাম বজাম বাৰু মই ৰাতিপুৱা টাইমত মানে হৰিনাম শুনো সদায় সদায় মানে কেতিয়াবা মানে বেলেগ গান নলগাওঁ বেলেগ গান বজালে মানে পাপাই গালি দিয়ে তাৰপিছত মানে হৰিনাম শুনাই যদি লগাই দিওঁ আকৌ একো নহয় দেই আৰু কথাটো মনত পৰিলে মায়ে যে ক'লে ল'ৰাটো অকলে থাকিব কেলে অকলে থাকিব মানে এতিয়া ফাদাৰৰ মানে ফাদাৰ মানে ৰিটায়াৰ হ'ল তাকে এতিয়া আজিতো বিশ্বকৰ্মা পূজা তো এতিয়া অফিচলৈ ফাদাৰক মাতিছে তাকে আৰু মাদাৰো যাব মানে তেতিয়া মোক নিনি আকৌ দুইটাই বাইক লৈ যাব চাৰিআলিলৈকে বিশ্বনাথ চাৰিআলিলৈকে তাকে মানে হাতটো বিষাইছে ৰ'ব এতিয়া যাব এতিয়া মাতিছে অফিচলৈ এতিয়া বিশ্বকৰ্মা পূজা খাবলৈ মাতিছে নে বিদায় সভাই পাতিছে মানে তো গম নাপাওঁ মই পাপাই জানে পাপাই মোক কোৱা নাই তাৰপিছত এতিয়া দুইটা তালৈ যাব মইতো ঘৰতে ঘৰখীয়া নহয় আৰু ঘূৰিবলৈ যাম চাগে ঋষভো মাতিব লাগিব তাক সিহঁতক হ'লেও মাতিছে সিহঁতৰ ঘৰত চাগে এতিয়া গেছ ধুই আছে বেচাই তাৰপিছত এতিয়া মই পাছত সিও আজৰি হৈ মেলি আহিব তাকে দুইটাই ঘূৰিব যাম দেখাইছোঁ পাছত লগ পাম আকৌ গাইছ তেতিয়া গা চা ধুই মেলি ওলালোঁ আৰু এতিয়া এইটো ঋষভক মাতিলোঁ ই আহিলে তাকে এতিয়া ক'লৈ যাম এতিয়া তোমাৰ ঘৰ ভালে ন কোনোবা হে সিহঁতৰ ঘৰলৈ বোলে সিহঁতৰ ঘৰত বোলে প্ৰসাদ খুৱাইছে আৰু কি খুৱাইছে বুন্দিয়া ভুজিয়া আৰু পেৰা মোক শুনাই আছে সি দৰ্জা মাৰিব পাহৰিছিলে মাৰি লওঁ আৰু বগাই দৰ্জাখন মাৰি লওঁ তাৰপিছত এতিয়া ওলালোঁ আৰু ষ্টাৰ্ট দিয়া ৰাস্তাত লগ পাইছোঁ ব'লক আমাৰ ইয়াৰ ৰাস্তা দি যোৱা পিছে কি মজা হৈ গ'ল ৰাস্তা এইফালে মাজত পথাৰ ছাইডত পথাৰ মাজত ৰাস্তা তো গাইছ এতিয়া আমি এটা পুলত বহি আছোঁ তাৰপিছত এইফালে ঋষভ আছে বহি আছে কিমান মজা লোকেশ্যন মানে এটা কি মজা লাগে জেগাটো এইটো চব পানী গৈ আছে পুল এইকেইদিন বৰষুণ দিছিলে পূৰা পানী জমা হৈ গ'ল এইফালেতো ভাঙিয়ে গৈছে এয়া কৈ দিয়া কি ক'বা আজি কেনেকৈ গাড়ী ধুলা কেনেকৈ ট্ৰেক্টৰ ধুলা কেনেকৈ কি কৰিলা কোৱা হাতেৰে ধুলোঁ গাড়ী আচ্ছা তাৰপিছত গা চা হাগি মেলি পোকৰ চোকৰ ধুলা নাই হাগি মেলি পোকৰ চোকৰ ধুলা নাই নাই তেনেকৈ পিন্ধি গৈছে আচ্ছা তাৰপিছত আমি মানে গাইছ ইয়ালৈ অহা এটা কাৰণ মানে আমাৰ মানে ইনষ্টাগ্ৰামত এটা কমেডি একাউণ্ট এটা আছে তাতে আমি ভিডিঅ' বনাম বনাম এতিয়া বনাবলৈ আহিছোঁ তাকে এতিয়া কি ভিডিঅ' বনাওঁ তাকে ভাবি মেলি বনাই মেলি এতিয়া যাওঁ বহুত দিন হ'ল ভিডিঅ' দিয়ে নাই তাকে ভিডিঅ' বনাই মেলি যেতিয়া ঘূৰিম তেতিয়া ভিডিঅ'টো বনাম এতিয়া কেলৈ হাঁহিলা ভিডিঅ' বনাই এতিয়া আমি ভিডিঅ' বনাই কেনেকুৱা লাগে মজা গাইছ ভিডিঅ'টো মই ডেছক্ৰিপশ্যন নে কি বুলি কয় সেই তাতে দি আপোনালোকে চাব তো ভিডিঅ'টো আজি ভিডিঅ'কেইটাও পাম আজি মানে প'ষ্ট কৰিম তোমালোকে তাত গৈ পেলাই চাব কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব তো গাইছ এতিয়া ঋষভৰ লগত প্ৰসাদ খাই আছোঁ এইটো ৰিষ্টত তো খাই লওঁ তাৰপিছত দেখাই আছোঁ গাইছ সিহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ আৰু মানে বস্তা আছিলেতো ভিডিঅ' চিডিঅ' কৰিবলৈ মানে লাজ লাগিলে সেইকাৰণে নকৰিলোঁ
এতিয়া ঘৰলৈ গৈ আছোঁ হয় নাই ভিউ গাইজ ভিউ চেক কৰক ফটো নহয় হাত নাইবা guys মাছ মাৰি আছে তো গাইজ বেছিকৈ ভিডিঅ' কৰা নহ'ল মানে ঘৰলৈ আহিলোঁ আৰু যলৈ গ'লোঁ মানে চবতে মানুহ সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে বেছিকৈ তো সেইটো কাৰণে আজিৰ ভিডিঅ'টো ইমানেই কেনেকুৱা পালে চাই কমেণ্টত ক'ব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বস্তু এটা আনিছিলোঁ শেষত দেখাওঁ আৰু এইটো লাইট আনিছিলোঁ তো এইটো অৰ্ডাৰ দিছিলোঁ মানে আজি আহি পালেহি এই জল ব্ৰেক কেলৈ অফ হৈ গৈছে মানে এইটোৱে আৰু গাইছ এইটো জ্বলো অঁ জ্বলিছে লগাইছে এইটো দেখিব পাইছে এইটো লাইট মানে দীঘল আছে তো এইটো RGB লাইট বুলি কয় যে আৰু মানে অৰ্ডাৰ দিছিলোঁ তো আহিলে আজি তো পাছত লগাম কেনেকুৱা মানে লগাটোও দেখুৱাম আমাক পাছত দেখা পাব লগোৱাটো তো আজিলৈ বাই বাই